হেল্ল' গাইজ, কি খবৰ? ভালে আছে সকলোৱে? আহক, আজি মই আকৌ এটা নতুন মোৰ চেনেলত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা আপোনালোকক সোধোঁ। আপোনালোকে সোনকালে চাকৰি পাব বিচাৰিছে নেকি? নাইবা ল'ৰাখিনিয়ে সোনকালে ছোৱালীক ইমপ্ৰেছ কৰিব বিচাৰিছে নেকি? টেনশ্যন হয় ন? এনেকুৱাত কি কৰিব? এনেকুৱা কি কৰিব মই কৈছোঁ শুনক। আজি সকলোৱে এইখিনি সমস্যাৰ সমাধান লৈ মই আহি আছোঁ। বাৰু, ভিডিঅ'টো আৰম্ভ কৰিব যোৱাৰ আগতে মই মিণ্টু কুমাৰে আপোনালোক সকলোকে মোৰ চেনেল দ্য লাষ্ট বেঞ্চাৰলৈ স্বাগতম জনাইছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। মই যে ক'লোঁ এতিয়া চাকৰি পোৱাৰ কথা বা ছোৱালীক ইমপ্ৰেছ কৰাৰ কথা, আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ সমাধান অকল এটা জেগাতে পাব, আৰু সেইটো হৈছে আপোনালোকে জাষ্ট আপোনালোকৰ টিভিটো খুলি লওক। আৰু টিভিটো খুলি ল'লে আপোনালোকে টিভিত দিয়া এডভাৰটাইজমেণ্টবোৰ যে দিয়ে সেইখিনি চালেই হ'ল। আৰু তাতে আপোনালোকে আমাৰ জীৱনৰ সৰু সৰু সমস্যাৰ সমাধান এই এডভাৰটাইজমেণ্টবোৰতে পায় মানে। এতিয়া আপোনালোকে সুধিব যে ই মক্কেলটোৱে কি বকি আছে। আহক মই বুজাই দিছোঁ, মানে বুজাব ট্ৰাই কৰোঁ। আমি টিভিত এডভাৰটাইজমেণ্ট দেখোঁ, শুদ্ধ অসমীয়া ভাষাত ক'ব গ'লে বিজ্ঞাপন, বিভিন্ন ধৰণৰ বিজ্ঞাপন দিয়ে। খোৱা বস্তুৰ বিজ্ঞাপন দিয়ে, টুথপেষ্টৰ বিজ্ঞাপন দিয়ে, কিতাপ বহী কলম, গাড়ী বাইক, বিভিন্ন ধৰণৰ বস্তু, আনকি টয়লেট চাফা কৰা বস্তুৰ বিজ্ঞাপন দিয়ে, নানা ৰকম বিজ্ঞাপন, হয়নে? এতিয়া আমি বাৰু কেতিয়াবা ভাবি চাইছোঁনে যে সেই যে বিজ্ঞাপনবোৰ দিয়ে, এডভাৰটাইজমেণ্টবোৰ যে দিয়ে, তাৰপিছত কেইটা এডভাৰটাইজমেণ্টৰ মাজত লজিক লুকাই আছে? কিছুমান এডভাৰটাইজমেণ্ট আমি দেখোঁ যে অকণমান ফানি মুমেণ্ট দিয়ে, যিবোৰ দেখি আমাৰ অকণমান হাঁহি উঠে, বাট তাৰ গভীৰতালৈ যদি আমি সোমাই যাওঁ আমি একো নাপাওঁ। জাষ্ট মানে কিছুমান এডভাৰটাইজমেণ্টত জাষ্ট মানে কি ক'ম, মানুহক মানে বিপথে পৰিচালিত কৰাৰ ক্ষেত্ৰত মানে উদগনি যোগায় বুলি ক'লেও বেছি বঢ়াই কোৱা নহ'ব। এতিয়া আপোনালোকে ভাবিব যে মই কিয় এইটো কথা কৈছোঁ। আহক মই বেছি পলম নকৰি মূল কথাকেইটালৈ আহোঁ। আমি টিভিত ফেয়াৰনেছ স্কীমৰ এডভাৰটাইজমেণ্ট দেখোঁ, হয়নে? জেনেৰেলি ফেয়াৰনেছ স্কীমৰ এডভাৰটাইজমেণ্টত আমি কি দেখোঁ? আমি প্ৰায় দেখোঁ যে এজনী ছোৱালী যাৰ মুখৰ বৰণ হওক অকণমান ক'লা বা মাগুৰ বৰণীয়া, যি হওক জবৰ ইণ্টাৰভিউ এটা দিব গৈছে, কিন্তু সেই জবৰ ইণ্টাৰভিউত তেওঁ চিলেক্ট নহয়, কাৰণ তেখেতৰ মুখৰ বৰণটো অকণমান ক'লা বৰণৰ। ঠিক সেই সময়ত এগৰাকী বেলেগ এজনী ছোৱালীয়ে সেই পাৰ্টিকুলাৰ ফেয়াৰনেছ ক্ৰীমৰ ব্ৰেণ্ডটোৰ ক্ৰীম মুখত ঘঁহি এসপ্তাহৰ ভিতৰত বগা হৈ আহে আৰু জবটো লৈ যায়। তাৰপিছত এগৰাকী ছোৱালীক গৈ কয় যে এই ক্ৰীমটো সানা, এসপ্তাহৰ ভিতৰত বগা হ'বা আৰু সফলতা তোমাৰ আগত আহি পৰিব, হয়নে? আৰু দেখা পাওঁ ছাপ'জ এগৰাকী ছোৱালীয়ে যি ধৰক অভিনয় কৰিবলৈ মন আছে সৰুৰে পৰা, কিন্তু অডিশ্যন দিব যায়, কিন্তু তেখেতে সেই অডিশ্যনটোত চিলেক্ট নহয়, কাৰণ তেখেতৰ মুখমণ্ডলৰ বৰণটো ক'লা হয় বা মাগুৰ বৰণীয়া হয়, তেখেত মানে বগা নহয়। ঠিক একে সময়ত আন এগৰাকী ছোৱালীয়ে সেই ফেয়াৰনেছ ক্ৰীম মুখত সানি আহি অডিশ্যনটো চিলেক্ট হৈ যায়। তাৰপিছত এগৰাকী ছোৱালীক কয় যে তুমি যদি ভাল এক্ট্ৰেছ হ'ব মন আছে, ভাল অভিনয় জগতত যদি খোপনি পুতিব মন আছে, তেন্তে এই ক্ৰীমটো সানা, এসপ্তাহ বা এমাহৰ ভিতৰত বগা হৈ যোৱা, গৌৰা হৈ যাওক, মানে গৌৰাপন লাভ কৰক, আৰু মানে আপোনাৰ অভিনয়খনত জগতখনত মানে আপুনি একদম খোপনি পুতিব পাৰিব। মক্কেল বুলি ভাবিছে নি বাৰু এই বিজ্ঞাপন কোম্পানীবোৰে? আৰে ফেয়াৰনেছ ক্ৰীম মানে ফেয়াৰনেছ ক্ৰীম সানি যদি কোনোবাই চাকৰি পালেহেঁতেন, চবেই তাকে কৰিলেহেঁতেন। মানে মানিছোঁ বা তেওঁলোকৰ নিজৰ কমাৰ্চিয়েল স্বাৰ্থ আছে, চ' মানে অকণমান ইণ্টাৰেষ্টিং কৰিব বিচাৰে, কিন্তু এইবোৰে মানে ময়ো ভাবোঁ এই যে ফেয়াৰনেছ ক্ৰীমৰ ক'লা বগা মই কথাটো ক'লোঁ, এটা মানে বৰ্ণবৈষম্যৰ এটা সৃষ্টি কৰিছে বুলি মই ভাবোঁ। কাৰণ এটা সমাজত এটা হেৰি পেলাই ন, যে মানে কি বগা ছোৱালী হ'লেহে যে চাকৰি পাব, তেনেকুৱা টাইপৰ কথা আহি পৰে। এতিয়া আপোনালোকে হয়তো কথাটো মানে মোক হয়তো কোনোবাই কমেণ্ট বক্সত কিবা বেয়াকৈ ক'ব পাৰে, মই জানো হয়তো ক'ব পাৰে, কিন্তু একচুৱেলি কথাটো সঁচা। ঠিক সেইদৰে এক্টিঙৰ ক্ষেত্ৰখনত যদি মানে অভিনয়ৰ ক্ষেত্ৰখনত যদি মানে খোপনি পুতিব হয়, টেলেণ্টটো মেইন। তাৰ কাৰণে মানে বগা ক'লা হোৱাটো কোনো মেটাৰ নকৰে। তেনেকৈ প্ৰিয়ংকা চোপ্ৰা, বিপাশা বসু, নৱাজুদ্দিন ছিদ্দিকী, নাইবা আমাৰ ইৰফান খানকে ধৰক, তেওঁলোকৰ নিচিনা মানুহখিনি কেতিয়াও অভিনয় জগতখনত খোপনি পুতিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ অভিনয় প্ৰতিভা আছে। ঠিক সেইদৰে চাকৰি পাবৰ কাৰণে টেলেণ্ট মেটাৰ কৰে, হাৰ্ড ৱৰ্ক মেটাৰ কৰে, স্মাৰ্ট ৱৰ্ক মেটাৰ কৰে, এডুকেশ্যন, কোৱালিফিকেশ্যন, কোৱালিটি, স্কিলছ, এক্সপিৰিয়েঞ্চ, এই বস্তু মেটাৰ কৰে, হয়নে? আৰু এইটো ক্ষেত্ৰত আমাৰ পুৰুষৰ ফেয়াৰনেছ স্কীমবোৰ পিছ পৰি আছে বুলি ভাবিছে নেকি? না, পুৰুষৰ ফেয়াৰনেছ স্কীমবোৰতো আৰু একো চৰা। যদি আপুনি কোনোবা ছোৱালীক ইমপ্ৰেছ কৰিব বিচাৰিছে, বেলেগ একো কৰিব নালাগে, মুখত ক্ৰীম সানক, এসপ্তাহত এমাহত
একদম পূৰা বগা হৈ যাওক, ছোৱালী আপোনাৰ পিছে পিছে ঘূৰিব, মানে তেনেকুৱা টাইপৰ কথা কৈ থাকে। আৰু এইবোৰ ক্ষেত্ৰততো আমাৰ এই যে পাৰফিউমৰ এডভাৰটাইজমেণ্টটো ডিঅ' বডি স্প্ৰে বা এই যোনবোৰ এডভাৰটাইজবোৰ দিয়ে যে, তেওঁলোকতো আৰু খুব চৰা। এটা সৰু উদাহৰণ দিওঁ হা, এইকেইদিন সেই এডভাৰটাইজমেণ্ট চলি আছে হা, এতিয়াও চলি আছে। এডভাৰটাইজমেণ্ট এনেকুৱা ধৰণৰ, এজনী ছোৱালীয়ে নিজৰ লগৰটোক নিজৰ মাকৰ লগত চিনাকি কৰি দিয়ে, আৰু লগৰজনে মাকক অৱশ্যে লগৰ ছোৱালীৰ মাক হয়, চ' হাই আণ্টি বুলি মাতিছে। তাৰপিছত মানুহগৰাকীয়ে এনেকৈ গোন্ধ লয়, তাৰপিছত ল'ৰাটোক কয় মোক আণ্টি বুলি নামাতিবা, মোক নাম ধৰি মাতিবা। তাৰপিছত দেখুৱাই যে ল'ৰাটোৱে গাত মানে বগা মানে একদম পূৰা হেৰিকৈ একদম বডি স্প্ৰে মাৰি গৈছে, আৰু মানে সেই বডি স্প্ৰে গোন্ধটো পাই মানে সেই লগৰ ছোৱালীজনী মাকগৰাকী মানে একদম মানে মতলীয়া টাইপৰ হৈ গৈছে, আৰু চ' মানে তাক মানে আণ্টি বুলি ক'বলৈ মনা কৰিছে, নাম ধৰি মাতিব কৈছে। মানে মই কি ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে, মই বেছিকৈ ক'ব নাযাওঁ, বেছি ক'ব গ'লে হয়তো মোক গালি পাৰিব। চ' তেনেকুৱা টাইপৰ কথা। চ' বেচিকেলি মই এইটো কথাই ক'ব বিচাৰিছোঁ যে হয়, এডভাৰটাইজমেণ্টবোৰ দৰকাৰী, কমাৰ্চিয়েল এডবোৰ দৰকাৰী। কিছুমান কমাৰ্চিয়েল এড অকণ ফানি হয়, আমি চাই খন্তেকৰ কাৰণে ভাল পাওঁ, কিন্তু মই ভাবোঁ যে এনেকুৱা ধৰণৰ কিছুমান ফেয়াৰনেছ স্কিম হওক বা বডি স্প্ৰে, মই পাৰ্টিকুলাৰ মই এনেকুৱা আৰু বহুত আছে এনেকুৱা কৈ দিয়া নাই, এনেকুৱা কিছুমান এডভাৰটাইজমেণ্টে সঁচাকৈ সমাজত এটা নেতিবাচক প্ৰভাৱ পেলায়, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মনত। কিছুমান সৰু ল'ৰা ছোৱালী উঠি আহিছে এতিয়া, তেওঁলোকেও এইবোৰ এডভাৰটাইজমেণ্ট বিজ্ঞাপন দেখা পায়, চ' তেওঁলোকৰ মনত কোমল মনত এটা বেয়া প্ৰভাৱ পেলাই যায়। সঁচা কথা, লাগিলে আমি ঘৰত যিমানেই ভাল মানে শিক্ষা নিদিওঁ, যিয়ে নিদিওঁ, কিন্তু এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্টে আনকনচিয়াছলি সৰু ল'ৰা ছোৱালীৰ মনত বহুত বেয়া প্ৰভাৱ পেলায়। মই নিজে দেখিছোঁ এনেকুৱা, আৰু নিজে বুজি পাওঁ কিছুমান কথা, আৰু সেয়েহে মই এই ভিডিঅ'টো মানে বনাইছোঁ। আৰু বহুত কথা আছে, অকল এই বডি স্প্ৰে ফেয়াৰনেছ স্কিম এইবোৰতে সীমাবদ্ধ নহয়, আৰু বহুত কথা ক'বলগীয়া আছে, কিন্তু মোৰ ওচৰত সময়ৰ অভাৱ, সেইকাৰণে মই বেছি দীঘলীয়া নকৰোঁ। কাৰণ বেছি দীঘলীয়া কৰি গৈ থাকিলে আপোনালোকে বৰ পাব, ভাবিব এই মক্কেলটোৱে কিমান কামোৰ দিয়ে, আৰু মোৰ ভিডিঅ' নোচোৱা হ'ব। সেইকাৰণে মই নিজৰটো চাব লাগিব। যদি আপোনালোকে বিচাৰে যে মই ইয়াৰ ওপৰত আৰু অলপ বহলকৈ আৰু এটা ভিডিঅ' বনোৱাটো প্ৰয়োজনীয়, মোক কমেণ্ট বক্সত ক'ব, মই নিশ্চয় বনাব ট্ৰাই কৰিম। ঠিক আছে তেতিয়াহ'লে গাইজ, আৰু বেছি আপোনালোকক বৰ নকৰোঁ। সকলো ইউটিউবাৰে কয়, ময়ো নিউ কামাৰ, চ' ময়ো আপোনালোকক ৰিকুৱেষ্ট কৰিবলৈ লৈছোঁ যে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ এই নতুন চেনেল দ্য লাষ্ট বেঞ্চক ছাবস্ক্ৰাইব কৰিব। সঁচাকৈ দুটামান ছাবস্ক্ৰাইবাৰ পালে মোক সঁচাকৈ মই বহুত মানে ভাল লাগিব, মোৰ সঁচাকৈ ভাল লাগিব। প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰিব। যদি ভিডিঅ' ভাল পাইছে তেতিয়াহ'লে নিজৰ ফেচবুক হোৱাটছএপত ভিডিঅ' শ্বেয়াৰ কৰিব। মই কোনো পপুলাৰিটি পাবলৈ ভিডিঅ'টো বনোৱা নাই, জাষ্ট মই এটা কনচিয়াছনেছ মানে এক্সপেক্ট কৰিবলৈ মই ভিডিঅ'টো জাষ্ট বনাইছোঁ। মানিছোঁ ভিডিঅ'টো বনাওঁতে বহুত হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, সেই ভুলখিনি কমেণ্ট বক্সত কৈ দিব, দেখুৱাই দিব। মোৰ অনাগত দিনবোৰত আৰু বেলেগ টপিকৰ ভিডিঅ' বনাবলৈ মই ভাল হ'ব, সেই ভুলখিনি মই পুনৰ নকৰোঁ। ঠিক আছে, নমস্কাৰ, বা আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ, বাই বাই।